নাই নাই, তুমি সদায় এনেকৈ কৈ থাকিলে নহ'ব নহয়। কি চৰি হা, কি চৰি? তুমি সদায় এনেকৈ কৈ থাকিবা আৰু চৰি বুলি ক'লে হ'ব নেকি? নাই নাই, এইবাৰ মই কেতিয়াও নামানো। হ'ব, এতিয়া ফোন ৰাখা। এইটো নগেনটোৱে মোৰ মাথাটো একদম খাই পেলাইছে দেই। সদায় সি খালি ভুল কৰিব আৰু চৰি কৈ থাকিব। আকৌ এইটো কোন আহিলে এই দুপৰীয়াখন? এনেই মাথাটো গৰম হৈ আছে, আকৌ কোনোবা এটা আহিছে মাথা গৰম কৰিবলৈ। ঐ চেপেটি, চাহিচোন কোন আহিছে। গৈছোঁ দেউতা। কি হ'ল দেউতা? কোন আহিছে চাচোন, বেল মাৰি আছে। কোন আহিছে চেপেটি? দেউতা, নগেন খুৰাৰ পুতেক কণিদা আহিছে। কি? নগেনৰ পুতেক আহিছে? নগেনে এইমাত্ৰ মোক জ্বলাই উঠিছেহে, আকৌ পুতেক আহিছে? মাতচোন মাত, কিয় আহিছে? কণিদা, সোমাই আহক। খুৰা, আপোনাৰ ভালনে? ভাল বেয়া এইবোৰ বাদ দে, কি কাৰণত আহিছ সেইটো ক। খুৰা, চেপেটিয়ে আপোনাক একো কোৱা নাই নেকি? চেপেটিয়ে একো কোৱা নাই মানে? দেউতা, মই কণিদাক ভাল পাওঁ। আপোনাক ক'বলৈ ভয়ে লাগিছিলে, সেইকাৰণে মই কোৱা নাই। চাল্লি মৰতি, তই আৰু ল'ৰা নাপালি, এই নগেনৰ পুতেককহে পালি। ঐ গৰু, তই ক'ত সাহস পালি মোৰ ছোৱালীক ভাল পাবলৈ হা? তোৰ বাপেৰে মোৰ অফিচত চাকৰ কৰে, নীলাজ কৰবাৰ লাজ নাপাৱ? খুৰা, মই নীলাজ। জন্মইতো মই লাংটা হৈ হৈছিলোঁ। ঐ গৰু, তই মোৰ ছোৱালীক ভাল পোৱা কিমান দিন হ'ল হা? মই আপোনাৰ ছোৱালীক ভাল পোৱা 6 মাহ হ'ল খুৰা। কি? তই মোৰ ছোৱালীক ভাল পোৱা 6 মাহ হ'ল, তথাপি মই গম নাপাওঁ? নাই নাই, হ'বই নোৱাৰে। খুৰা, তেতিয়াহ'লে আৰু 3 মাহ বাট চাওক, একেবাৰে প্ৰমাণ পাই যাব। গুটি, কালি মই চেপেটিহঁতৰ ঘৰত গৈছোঁ নহয়। চেপেটি বাপেকক ডাইৰেক্ট লগ কৰিছোঁ, বোলো আপোনাৰ ছোৱালীক ভাল পাওঁ, মই বিয়া পাতিম বোলো। তই চেপেটি বাপেকক একে ডাইৰেক্ট ক'বগৈ পাৰিবি, কাণতলীয়া চৰ দিব তোক। মই মিছাই কৈছোঁ যদি তই চেপেটিক সুধিবি, তই চেপেটি বাপেকক কি বুলি কৈছিলিনো? মই কৈছোঁ, খুৰা, মই আপোনাৰ ছোৱালীক ভাল পাওঁ, মই আপোনাৰ ছোৱালী চেপেটিক বিয়া পাতিম। চেপেটি বাপেকক তই তেনেকৈ ক'ব পাৰিবি? তোক দৌৰাব তাৰ পৰা। চেপেটি বাপেকে মোক একো খং কৰা নাই, মাত্ৰ এটা কথাই কৈছে। কি ক'লেনো? চেপেটি বাপেকে মোক ক'লে, চাল্লা নীলাজ, তই মোৰ ছোৱালীক বিয়া পাতিব আহিছ হা, বেকাৰ। এইডাল লোহাৰ চিক দেখিছ? এই চিকডাল এটা মূৰ গৰম কৰি ঠাণ্ডা মূৰটো তোৰ কটি ফুটাত বোলে সোমোৱাই দিম। কি? লোহাৰ চিকডাল গৰম কৰি ঠাণ্ডা মূৰটো কটি ফুটাত সোমোৱাই দিব? ঠাণ্ডা মূৰটোহে দিব যে কিয়? গৰম মূৰটোহে দিব লাগিছিল। খুৰাই যেতিয়া তেনেকৈ কয়, ময়ো আচৰিত হৈ খুৰাক সুধিলোঁ, বোলো খুৰা, লোহাৰ চিকডালৰ ঠাণ্ডা ছাইডটোহে যে মোৰ কটিত সোমোৱাই দিব, গৰম ছাইডটো কিয় নিদিয়ে? তেতিয়া খুৰাই কি ক'লে? চেপেটি বাপেকে তেতিয়া মোক ক'লে, যদি লোহাৰডাল গৰম কৰি ঠাণ্ডা ছাইডটো তোৰ কটি ফুটাত সোমোৱাই দিওঁ, তই তেতিয়া গৰম ছাইডে ধৰি পেলাই লোহাৰডাল ফটককৈ উলিয়াব নোৱাৰিবি।